নমস্কাৰ, মই ঋতুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মাটিমাহৰ খাৰৰ এটি আঞ্জা। তেনেহ'লে ব'লক পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমতে মই গোটা মাটিমাহ ভাজি ল'ম। তাৰ বাবে এখন কেৰাহী পাতি দিলোঁ আৰু গোটা মাটিমাহখিনি দি দিলোঁ। এই মাহখিনি মই প্ৰায় 2-3 মিনিটমান হাই ফ্লেমতে ভাজিম, যেতিয়ালৈকে ভজা ভজা গোন্ধ এটা নোলায়। আচলতে মই মাৰ ঘৰত আছোঁ আৰু মাটিমাহখিনি মোক মায়ে প্ৰিপেয়াৰ কৰি দিছে। এয়া মাটিমাহ মোৰ 2-3 মিনিট ভজা হৈ গ'ল। এতিয়া এখন থালিত কাঢ়ি লৈছোঁ আৰু এনেদৰে পটাত দলি লৈছোঁ। আপোনালোকে ডলাটো দলি ল'ব পাৰে। তাৰপিছত এয়া মায়ে মাটিমাহখিনি জাৰি দিছে আৰু যিখিনি গোটা গোটা থাকি গ'ল সেইখিনি আকৌ পটা গুটিৰ সহায়ত মায়ে আকৌ দলি দিছে। পুনৰ আকৌ এবাৰ জাৰিব। তাৰপিছত আমাৰ মাটিমাহ বনাবলৈ ৰেডি হৈ যাব। এয়া চাওক, আমাৰ মাটিমাহখিনি বনাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই মাটিমাহখিনি ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এটা কুকাৰত মাটিমাহখিনি দি দিম। তাৰপিছত জোখমতে পানী আৰু নিমখ দি প্ৰায় 2টা চিটি অহালৈকে মই গেছৰ ওপৰত ৰাখি থ'ম। এয়া জোখমতে পানী দি দিলোঁ। নিমখ সোৱাদ অনুসৰি। এতিয়া ঢাকোন লগাই মই 2টা চিটি অহালৈকে এনেদৰে সিজিবলৈ দিম। এয়া মোৰ মাটিমাহখিনি সিজোৱা হৈ গ'ল। আপোনালোকে দেখিব পাৰিছেই চাগে, মই মাটিমাহখিনি একেবাৰে গলাই লোৱা নাই। 2টা হুইচেল দিলে মাটিমাহখিনি প্ৰায় সিজি যায়। পিছত যিহেতু মই কলাখাৰ দিমেই, তেতিয়া আৰু ভালকৈ সিজিব। এতিয়া এখন কেৰাহী মই পাতি ল'ম। কেৰাহীখন এতিয়া মই গৰম হ'বলৈ দিম আৰু নামমাত্ৰ তেল দিম। প্ৰায় 1 চামুচমান তেল দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম। গৰম হোৱাত ইয়াত মই প্ৰথমে দিম তেজপাত, তাৰপিছত দিম সৰু পিঁয়াজ এফাল দিম, কাটি থোৱা পিঁয়াজ। তাৰপিছত ইয়াত দিম মই 2টা ৰঙা জলকীয়া। আপোনালোকে শুকান জলকীয়া থাকিলে শুকান জলকীয়া দিব। মোৰ নাই বাবে মই পকা জলকীয়াকে দিলোঁ। শুকান জলকীয়াত বেছি ভাল হয়, গোন্ধটো বেছি ভাল ওলায়। আৰু এতিয়া মই প্ৰায় আধা চামুচ নহৰু বটা দিছোঁ আৰু আধা চামুচ আদা বটা দিছোঁ। এতিয়া মই এইখিনি আদা নহৰুখিনিৰ একেবাৰে কেঁচা গোন্ধটো নাইকিয়া নোহোৱালৈকে ভাজি থাকিম। আদা নহৰুখিনি দেখিছেই চাগে, মোৰ ভজা হৈ গ'ল। এতিয়া মই সিজাই থোৱা মাটিমাহখিনি পানীৰে সৈতে ইয়াতে ঢালি দিম। আৰু এয়া দেখিছে, মোৰ কলখাৰ মই অলপ উলিয়াই লৈছোঁ। কলখাৰখিনিও দি দিম। দি ভালদৰে মিলাই এইখিনি মই ঢাকোন নিদিয়াকৈ সিজিবলৈ দিম। গেছটো হাই ফ্লেমতে থাকিব। এয়া দেখিছে, প্ৰায় 15 মিনিট 20 মিনিট হোৱাৰ পিছত মাটিমাহখিনি মোৰ হৈ গ'ল। অলপ গোটা গোটা হৈ আছিল বাবে মই অলপ ঘুটনিডাল মাৰি দিলোঁ। মাটিমাহখিনি অলপ গলি গ'লে খাবলৈ বেছি ভাল হয়।
ঘুটনি মৰাৰ পিছত প্ৰায় 5 মিনিট মই এনেদৰে আকৌ সিজিবলৈ দিছিলোঁ। এয়া দেখিছে মোৰ মাটিমাহ প্ৰায় খাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এয়া চাওক মোৰ মাটিমাহৰ খাৰৰ আঞ্জা ৰেডি হৈ গ'ল। কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। আজিৰ এয়া মোৰ থালিখনত মাটিমাহৰ খাৰ, কুকুৰাৰ মাংস, বেহুৱা, শুকান মাছৰ চাটনি, কণী আলুৰ পিটিকা আৰু ঘৰৰে উখোৱা চাউলৰ ভাত। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।